নমস্কাৰ। যিসকল প্ৰাৰ্থীয়ে আসাম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল, যেনে কিছুমানৰ ফটোৰ ছিগনেচাৰ অহা নাছিল, ৱেবছাইটৰ টেকনিকেলি ছাৰ্ভাৰ প্ৰব্লেম থকাৰ কাৰণে এইটো সমস্যা হৈছিল। এতিয়া আপোনালোকৰ এডমিট কাৰ্ডসমূহ সম্পূৰ্ণ শুদ্ধভাৱে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। অফিচিয়েলি এইটো আপডেট কৰি দিছে। তো আপোনাৰ দেখা পাইছে এইখন এডমিট কাৰ্ড, ইয়াত ফটোৰ ছিগনেচাৰ নাই। তো মই এইখন শুদ্ধ হৈছে নে হোৱা নাই মই চাম। মই এপ্লিকেশ্যন নাম্বাৰটো বহাইছোঁ। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। তো দেখিবলৈ পাইছে যে একেখন এডমিট কাৰ্ডে এতিয়া শুদ্ধভাৱে আহিছে সম্পূৰ্ণ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।